Good morning friends. স্বাগতম জনাইছো সকলোকে। আমি এতিয়া আহি আছো পথাৰলৈ। বোকা আছিলে ৰুবলে। আহি পেলাই পথাৰ পাইছোহি আৰু ৰ'দটো ইমানকৈ ওলাইছে। অৱশেষত আমি এতিয়া আৰম্ভ কৰিবলৈ লৈছো আমাৰ কাম। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া কঠীয়া তুলি আহিলোঁ, চাহ খাবলৈ আহিছোঁ। এয়া চাহ খাই আছোঁ আমি। এয়া মা, এয়া দেউতা আৰু এয়া গোলাপী চাহ মায়ে বনাই আনিছে। গোলাপী চাহ কেতিয়াবা খাবলৈ মন গ'লে আহি যাব আমাৰ ঘৰলৈ। গোলাপী চাহ বনাইছে। আৰু কিবা আনিছ নেকি চাওঁ? গুৱাহাটী কম শক্তি হ'বলৈ আনিছে। ভীমকল হ'ব লাগিছিলে এতিয়া। কঠীয়া তুলি শক্তি হেৰাই গৈছে, এইটো আকৌ শক্তি উৎপন্ন কৰিবলৈ কল আনিছে। গুৱাহাটী কল ন গোটেই সন্তান পাতি লাগিছে। সন্তান পাতি তই মাস্ক এখন মাৰি আহিবি। তাতকে মাস্ক মাৰিলে বেয়া, এনেকে মাৰিলে ভয়ে খাই যাব। ইয়াৰ লাইফল এটা দি দিলেই হ'ল হাতত। চাহ তাহ খাই এতিয়া আকৌ আহিলোঁ কঠীয়া তুলিবলৈ। আহিব আৰু এতিয়া পথাৰৰ পৰা আহি আছোঁ। এয়া মা লৈ মাছ চাছ ধৰি মেলি আজি মাছ ধৰিছিলোঁ যে এয়া মাছ। হেল্ল' ফ্ৰেণ্ড, আজি পথাৰৰ পৰা আহি অকণ ৰ'বলৈ পোৱা নাই। টিউশ্যনলৈ গ'লোঁ, টিউশ্যন ক্লাছ কৰিলোঁ। আহি পেলাই আজি আকৌ এতিয়া আহি আছোঁ মিউজিক স্কুল। বহুত ব্যস্ততাৰ মাজেৰে পাৰ হৈ গ'ল। প্ৰথম মই ভিডিঅ' বনাবলৈ লৈছোঁ। বহুত নাৰ্ভাছ হৈছোঁ এই ক্ষেত্ৰত। কেনেকৈ কি কৰিব পাৰিছোঁ ক'ব নোৱাৰোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'খিনি চাই ভাল পালে তেনেহ'লে আপোনালোকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। ধন্যবাদ।